চাপৰ আৰক্ষী থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলাল পণ্ডিতৰ কৰ্মৰ নমুনা। যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বৰ পৰা নোহোৱা হ'ল দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহন। বাহনৰ গৰাকীৰ পৰিয়ালৰ পৰিৱৰ্তে বাহনখনৰ চমজাই দিলে আন কাৰোবাক। এতিয়া বাহনৰ গৰাকীৰ পৰিয়ালে বাহনখন বিচাৰি খাইছে হাবাথুৰি। উল্লেখযোগ্য যে 16 আগষ্ট তাৰিখে নিশা চাপৰৰ মুৱাতাৰস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত AS01AQ 3925 নম্বৰৰ চাৰিচকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছিল বাহনৰ চালকসহ আন দুগৰাকী যাত্ৰী। গাড়ীৰ গৰাকী ইনামুল হাছানৰ মৃত্যু হোৱাত তেখেতৰ পত্নীয়ে চাপৰ আৰক্ষী থানাত বাহনখনৰ খবৰ ল'বলৈ আহোঁতে ওলাই পৰে জুলুঙাৰ মেকুৰী। চাপৰ আৰক্ষী থানাৰ পৰা কৌশলগতভাৱে নোহোৱা হ'ল দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখন। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ।